থানাৰ অফিচাৰ মই ইতিমধ্যে উপস্থিত আছোঁ নাহৰগুৰি ঐতিহ্যমণ্ডিত যি নাহৰগুৰি খেলপথাৰ খেলপথাৰত উপস্থিত আছোঁ ইতিমধ্যে খেল শুভাৰম্ভণি হৈ আছে সুন্দৰকৈ খেল চলি আছে মেৰিগ'ল্ড হেল্ল' গাইজ এই দেখিছে আপোনালোকে এটা আমোকজনক খেল দুফালে এইফালে যিজনে শ্বুট মাৰিব সেইজনক চকু বন্ধা আৰু এইফালে চাব পাৰে এইফালে দেখিব পাৰে এইজনৰ চকু বন্ধা সুন্দৰ একদম জমনি খেল মজা লাগিছে দেখিছে আপোনালোকে ঐতিহ্যমণ্ডিত নাহৰগুৰি খেলপথাৰত এয়া মহিলাসকলৰ অচেতনা খেল সুন্দৰকৈ সকলোৱে টানকৈ ধৰিছে জিকিবলৈ হাৰিব চাব দে মানুহ বেছি কম হৈ যাব আমাৰ ভাই জিকি পিনে হাৰিবি 100% জিকিব লাগিব দেই নাম ৰখাব লাগিব আমাৰ ইয়াত হেৰি আছে না পুৰা জিকিব লাগিব কিন্তু কাটান জিকিবা ন আমাৰ এইফালে বাইদেউ কেনেকুৱা বহুত ভাল 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 ধন্যবাদ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ অঁ জিকিব লাগিব কিন্তু অঁ ঠিক আছে অঁ জোৰ দিয়ক বাইদেউ আমাৰ মামীদেউ আমি 50 বছৰ বয়সৰ ৰচিদা দিবলৈ আনা ধ্যান নামানি তাৰমান আমি গৈয়ে ভাল মানুহ সমান হ'ল এই মাজা আছে ঐ আহিব লাগে আহিব লাগে হ'ব আমি 1 2 3 কথা নিব দেই ৰেডি হ'ল আকৌ ৰেডি হ'ল না বুলা ৰেডি হৈছে না ঐ 1 3টা হৈছিল মান দেই লাষ্ট ঠিক আছে ধৰি দিয়া কলম আছে তুমি কোনটো ভাই বিউটি পাৰ্টি তাকে ৰচিদাল টানি চাওঁ 100% জিকিবা ন খেল একদম ভালকে খেলি আছো পুৰা 100% জিকিবা আজি জিকিম একদম অ'কে মাছত ধৰি দিয়া মাছত ধৰি দিয়া এনেকে মানে বস্তুটো কোনোবা আগে মিলালি হৈ গ'ল চাই লোৱা এটা বেছি হ'ল জিকিবা নেকি একদম জিকিবা নেকি ফাইনেল ন জিকিবাই অ'কে ৰেডি হেল্ল' গাইজ দেখিছে আমাৰ এই ঐতিহ্যমণ্ডিত নাহৰগুৰি খেলপথাৰত আমাৰ ইতিমধ্যে গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইতিমধ্যে আহি পাইছে আৰু তেখেতৰ হেৰি এটা টেকেলি ভঙা যি খেল টেকেলি ভঙা খেল তেওঁৰ ৰেডি কৰোৱা হৈছে এয়া আমাৰ গেলেকী থানাৰ অফিচাৰ তেখেতে আমাৰ এই টেকেলি ভঙা খেল শুভ উদ্বোধন কৰিছে আপোনালোকে সুচাৰুৰূপে খেল উপভোগ কৰিব এবাৰে মাৰিম দেই দেখিছে নেকি এপাক ঘূৰাই দিয়ক এপাক ঘূৰাই দিয়ক বছ এতিয়া খেলৰ সুন্দৰ হৈছে হাত চাপৰি এয়া সুন্দৰকৈ দেখিবলৈ পাইছে সুন্দৰকৈ টেকেলি গৈ আছে এপাক ঘূৰাই দিলে খেলি মেলি হৈ যায় সেকেন্ড সাৰে টেকেলি ভাঙিবৰ বাবে আগবাঢ়িছে দেখিছা নি সুধিলক
ছাৰ দেখিছে নি আকৌ এপাক ঘূৰাই দিয়ক আকৌ ছাৰ অঁ আচ্ছা পুনাই দিয়ক না এইবাৰ আমাৰ টেকেলি ভাঙিব আমাৰ প্ৰাক্তন জিলা পৰিষদ আমাৰ সম্বন্ধীয় নিশাদেউ আমাৰ হেম গগৈদেৱে এইবাৰ টেকেলি ভাঙিব গাই সুন্দৰকৈ আপোনালোকে চাব পুৰাই দিয়ক এপাক ঘূৰাই দিয়ক আমাৰ নিশ্চয় ঠিকানা দেখিব পাৰে বছ নিশ্চয় লাখুটি লওক এতিয়া লৈ লওক একদম এয়া আমাৰ সুন্দৰকৈ টেকেলি আগবাঢ়িছে বঢ়িয়া নিশা বঢ়িয়া একদম আমাৰ এই স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক গোলোক ছাৰক টেকেলি ভঙা খেলত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালো এতিয়া আমাৰ বাপ হাতোলা বাপ আমাৰ বাপ কৃষ্ণ বাপ হাৰিয়া বাপ কৃষ্ণক চিন্তি ঐ বাপ কৃষ্ণক চিন্তি বঢ়িয়া বাপ ঐ বাপ কৃষ্ণক চিন্তি অলপ দিগদাৰ হ'ল অকণমান টাইমেই হ'ল কৃষ্ণক চিন্তি থাকিলে অকণ আমাৰ নাহগুৰি নামঘৰৰ হাতোলা ভকত লিখ বৰুৱা বাপ জনাই এপাক বাপক হেৰি কৰি দিয়ক বাপ কৃষ্ণক চিন্তি নেৰিব বাপ বঢ়িয়া ভগিতা পোনাই লওক বাপ বাপ কৃষ্ণ বাপ বাপে বাপ ভাঙিলে পুৰা পালাই ন বঢ়িয়া ন ভাল লাগিছে কেতিয়া আহি পালাহি ৰাতিপুৱা আছোৱে আৰু এইজন মানে আমাৰ নাহৰগুৰি অঞ্চলৰ একেবাৰে ডাঙৰ মানুহ মানে গেট খালি একেবাৰে মানে গেট খালি ভাল লাগিছে লগ পাই লোক গাইছে বোলে দেখিছে আমাৰ গাঁৱৰ যুৱকসকলে টেকেলি ভঙা খেলে সেইধৰণে খেলি আছে অলপত মিছ হ'ল দেই খুলি ভাল হেৰি কি বুলি কয় খেললৈ আহিলা ন হে ভাল লাগিছে সুন্দৰকৈ সাজি কাচি আহিলা হে ভাল লাগিছে ভোগালী বিহুৰ বহুত শুভকামনা জনালোঁ দেই খেল খেলিবা ন নাচিব লাগিব তুমি নাচিবই লাগিব ঠিক আছে খুৰা এয়া আমাৰ নাহৰগুৰি অঞ্চলৰ জনপ্ৰিয় কণ্ঠশিল্পী লগতে জনপ্ৰিয় সংগীত শিল্পী মণি মাধৱ চেতিয়াই সুন্দৰকৈ চেলফি লৈছে চ' গাইজ ভিডিঅ'টো ইমানখিনি আছিল আহিবলগীয়া দিনবোৰ সকলোৰে সুখৰ হওক মংগলময় হওক তাৰ কামনা কৰিলোঁ ধন্যবাদ বঢ়িয়া